Hi, hello, namaskar and welcome to back my YouTube channel. তো আজি আমি যাব ওলাইছোঁ মানে একদম ক'ত যাম জানা নকওঁ এতিয়া বাৰু এতিয়া ক'লে আপোনালোকে গমেই নাপাব তো ভিডিঅ'টো চাই থাকক মনেকৈ তাৰপিছত গম পাই যাব আমি ক'ত যাই আছোঁ আৰু আমাৰ লগত আছে আমাৰ ইণ্ড আছে আমাৰ ফ্ৰেণ্ড আছে চুনু আছে বহুত আমি মুঠতে 4-5জনমান বাইক আছোঁ তো এতিয়া আমি যাই আছোঁ বৰ্তমান টংলা পাৰ হৈ কেনে আমি শ্বৰ্টকাট যাই আছোঁ আৰু তো ইয়াৰ পৰা মোটামুটি 2 ঘণ্টামান লাগিব তালৈকে একদম পাহাৰৰ মাজত যাম আজি পাহাৰৰ মাজত একদম ভূটানৰ ওচৰত আৰু দুটামান পাহাৰ পাৰ হ'লে ভূটানে পাই যাম তো তাৰ পৰা তালৈকে যাই আছোঁ আৰু বাইকত আমি মানে পাহাৰত যাম পাহাৰত একদম মাজত তো ইফালে আমি এতিয়া শ্বৰ্টকাট যাই আছোঁ তো আমাৰ লগত আছে আমাৰ ফ্ৰেণ্ডবিলাক আছে পিছফালে আহি আছে আগফালেও আছে তো ইয়াতে আমি অলপ ৰখোঁ আমাৰ দুটামান ফ্ৰেণ্ড আহি পোৱা নাই তো সিহঁতক অলপ ৰখি লওঁ সিহঁতে অলপ শ্ল' হৈ গ'ল নেকি তো এতিয়া সিহঁতক ৰখি আছোঁ তো আমাৰ দুটা বাইক আহি আছে স্কুটিত আহি আছে তো সিহঁতক অলপ ৰখিলোঁ তো সিহঁতে আহি পেলাই তো এতিয়া আমি আকৌ যাবলৈ আৰম্ভ কৰিলোঁ তো এইটো হ'ল আমাৰ পানাৰীৰ পৰা যোনটো মেইন ৰাস্তা আছে ডিমাকুচি এই ক'ৰবাত যাব পাৰে সেইটো ৰাস্তা তো চাই থাকক ভিডিঅ'টো মানে স্কিপ নকৰিব একদম মজা লাগিব মানে ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণ নাচায় পিছে মিছ কৰিব আৰু এইটো গেৰাণ্টি লৈছোঁ কি ধুনীয়া ভিউ বতৰৰ কণ্ডিশ্যন চাই পাতি ৰ'দটো আছে তামাম ফাটাফাটি ৰ'দ তো ভিউটো আকৌ সেইবুলি তামাম ধুনীয়া তো এই চাওক ভিউটো চাওক এইফালে পূৰা মেঘে পূৰা বান্ধ খাই আছে এইফালে ধুনীয়া ভিউ আছে একদম মানে কি ক'ম আৰু একদম মানে কি ক'ম একদম অ'চম তো এইফালে আৰু এইফালে বাগানৰ ওচৰত দুই চাইডে বাগান আছে মাজত ৰাস্তা আৰু কি এনেকুৱা ঠাই আৰু কি লাগে আৰু মানে দুফালৰ বাগান চাহপাত বাগান ইফালৰ বাগান মাজতে ধুনীয়া ৰাস্তা ইমান ধুনীয়া ঠাই তো চাব পাৰে আপোনালোকে ইফালেও বাগান আছে ইফালেও বাগান আছে ইমান ধুনীয়া পৰিৱেশ এইফালে বাগানবিলাক আছে ইমান ডাঙৰ ডাঙৰ বাগান আছে তো ইফালেও চাওক আপুনি এইটো বাগানটো আপোনালোকে দেখা পোৱা নাই জানো আগত ভিডিঅ'ত নেক্সট ভিডিঅ'ত এইটো ফাৰ্ষ্ট টাইম আহিছোঁ ইফালে আমি মানে বাগানৰ মাজে মাজে আগত নদীত আছে ডাঙৰ নদী সেইটো নদীৰ মাজে মাজে আমি যাম আৰু এইটো বাগানটো চাই লওক ইমান ধুনীয়া ঠাই এইফালে বহুত ডাঙৰ বাগান মোটামুটি 100-200 বিঘামান হ'ব বহুত ডাঙৰ ইফালে শেষে নহয় সিফালে শেষ নহয় তো ইয়াতে আমি অলপ ৰখিম পিনে বাগানটো ধুনীয়া লাগিছে ন তো তাৰ কাৰণে দুটামান ফটো মাৰি লওঁ বাগানটোত মানে ইমান ধুনীয়া হৈ আছে আমাৰ গ্ৰীণ লাগি আছে তো দুটামান ফটো মাৰি লওঁ ফটো মাৰি কিনে পিছত আকৌ ৰাওনা কৰিম আৰু আমাৰ যাত্ৰালৈ পাহাৰলৈ তো এইটো চাওক ইয়াতে দেখাই দিছোঁ বাগানটো কিমান ডাঙৰ আমাৰ ফটো মাৰা হৈ গ'ল ইয়াতে বাগানটো চাওক কিমান ধুনীয়া ইমান ডাঙৰ বাগান তো এতিয়া আকৌ আৰম্ভ কৰিলোঁ বাগান মুঠতে শেষ নহয় আৰু ইমান বাগান আছে শেষে নহয় বেছি লাম্বা নহয় ভিডিঅ'টো মাত্ৰ 7 মিনিটৰ কাৰণেহে তো 7 মিনিটটো আপোনালোকে বঢ়িয়াকৈ চাই থাকক মানে পূৰা মজা পাই যাব তো অলপ কাটি দিম এইখিনি অলপ স্কিপ কৰি তেনে তো বাগানটো পাৰ হৈ তেনে আমি নদীটো পাইছোঁ নদীটো মানে কোনো পাৰ চাৰ একোৱে নাই ডাইৰেক্ট নদীটো তো এইটো আমি গাড়ীবিলাক পাৰ কৰাই আছোঁ আৰু এইটো দেখা হৈছে আপোনালোকে নদীটো দি এইটো মানে আগতে পাহাৰ আছে পাহাৰৰ মাজেদি নদীটো ওলাই আহিছে এইটো নদীৰ মাজে মাজে আমি মানে এতিয়া যাই আছোঁ একদম এই লাষ্টত যাম য'লৈকে নদীটো আছে ত'লৈকে যাম নদীৰ মাজে মাজে তো চাই নদীৰ মাজে মাজে যাই আছোঁ পানী চানী ধুনীয়াৰ আছে তামাম পানী আমাৰ এতিয়া ডিউক খাই আছে ক'তবা আছে এতিয়া আহি আছে নেকি কেনে পানী হৈছে নেকি এতিয়া মোৰ গাড়ী চকা আধা সোমাই গৈছে বালিত মানে পূৰা চকা চেণ্টেন ডুবি গ'ল এতিয়া মই এতিয়া ঠিলা দিব লাগিব 3 দিনৰ পৰা ঠিলি দাঙি দিব আৰু উপায় নাই এনেকুৱা মানে বালি মাটি না পূৰা বহি গৈছে ফাঁচি যাব এতিয়া গাড়ীটো মোৰ এতিয়া ৰং এতিয়া আৰু যামে আৰু আমি জাগা শেষে নহয় এতিয়া ইমান দূৰ বাট চাওক কি ধুনীয়া ঠাই মানে পৰিৱেশটো ইমান ধুনীয়া আমাৰ পাহাৰ দুচৰে পাহাৰ আছে মাজত কি ধুনীয়া নদীটো আহি আছে নদীটোৰ পৰা নদী যাই আছোঁ আৰু মানে আগত এটা কি আছে জানো আপুনি আগত এটা সৰু ৱাটাৰপুল আছে সেইটো ৱাটাৰপুলটো চাবৰ কাৰণে যাই আছোঁ আপুনি ৱাটাৰপুলটো দেখাব নাই যদি মই ভিডিঅ'টো ৱাটাৰপুল দেখাব নাই তো ফাৰ্ষ্ট মানে মই চাব আহিছোঁ ৱাটাৰপুলটো সৰু ঠাই ইয়াতে
কিন্তু চাওক আমি এতিয়া বৰ্তমান ক'ত আহিছোঁ পূৰা পাহাৰৰ মাজত ইফালেও পাহাৰ চাৰো চাইডে পাহাৰ ইয়াৰ পৰা বাইক নিব নোৱাৰে আৰু চাৰো চাইডে পাহাৰৰ মাজত যদি ইয়াতে পানী বেছি আহি যায় তেতিয়া আমাক বাইক উল্টাই লৈ যাব ভিউ চাওক ভিউ চাৰো চাইডে পাহাৰ ইফালেও পাহাৰ সিফালেও পাহাৰ ৰাস্তা নাই আৰু নদী আহিছোঁ বাইক লৈ কেনে কি সাহসত আহিছোঁ আমি জানো তো এতিয়া আমি খোজকাঢ়ি যাব লাগিব এইখিনি কাৰণ আমি আগত বাইক নিব নোৱাৰোঁ এতিয়া শিল বহুত আছে আৰু এনেকুৱা জেগা খোজকাঢ়ি যায় ভাল লাগে এই চব পানী কেনে আহিছে পূৰা খোলা খোলা পানী দুটা পূৰা লাগা আহিছে মোৰ ইমান কষ্ট কৰি আছোঁ এই ভিডিঅ'টোৰ কাৰণে তো আপোনালোকে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব যদি ভাল লাগে তো আমি এতিয়া ৱাটাৰপুল পামেই আৰু অলপমান বাকী আছে চাব পাৰে ৱাটাৰপুলটো ইমান ধুনীয়া একদম গুফাৰ নিচিনা ভিতৰত একদম গুফা তো দেখা আছে আপোনালোকে চাই থাকক এইটো চাওক ৱাটাৰপুলৰ ৰাস্তাটো এইটো গুফা পূৰা শিল আছে এতিয়া গোটাই বোকা হৈছে আৰু পিছলা বহুত তো দেখাই আছোঁ আপোনালোকক ৱাটাৰপুলটো তো এইটো হ'ল আমাৰ ৱাটাৰপুল ফাইনেলি আমি আহি পালোঁ ৱাটাৰপুলত এইটো ৱাটাৰপুলটো পূৰা ওপৰৰ পৰা পানী আহিছে ঝৰ্ণা মানে এইটো গুফাৰ ভিতৰত মানে পাহাৰৰ মানে মাজত ফুটা এটা আছে এইটো মানে মানুহটো দুটামান মানুহ পাৰ হ'ব পাৰে আৰু ইফালেদি পূৰা পানীটো আহি থাকে ওপৰৰ পৰা পানীটো ক'ৰ পৰা আহে নাজানো কিন্তু বঢ়িয়া ঠাণ্ডা পানী পূৰা মানে ক্লিন পূৰা পৰিষ্কাৰ মানে নিজেও মুখখন দেখা পায় তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল আপোনালোকৰ তো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া আমি আকৌ যাই আছোঁ ঘৰলৈ মানে এতিয়া আৰু বৰষুণ চৰষুণ আহিব পাৰে তো পানী আহি গ'লে আৰু কণ্ডিশ্যন বেয়া হৈ যাব গাড়ী চাড়ী বাইক চাইক লৈ আহিছোঁ তো তাৰ কাৰণে আমি ইয়াৰ পৰা অলপ সোনকালে গুচি যোৱাটো ভাল তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব